জাতি কৰি আছে অপমান এনেকৈয়ে হ'ব নেকি অসমীয়াৰ অৱসান হস্ৰু বৈ আহিছে মোৰ এই কাণত অত্যাচাৰ বন্ধ কৰ দুখীয়াৰ ওপৰত দেশ আজি ক্ষমতা লোভী নেতাৰ কবলত পৰিণতি অসম আছিল ৰখাৰ দল হাৰ মানিব শিকা নাই মোৰ ইচ্ছা শক্তি প্ৰবল দুখীয়া নিৰ্ধনী বুলি নেভাবিবি দুৰ্বল ভ্ৰষ্টাচাৰ অত্যাচাৰ কৰি তই পলাবি ক'ত ইমান যে ধন লুটিছ সেয়া তই লুকাবি ক'ত বিপ্লৱৰ চুই চলিছে অসমবাসীৰ মনত চলি পুৰি চাবি এই চৈত্যহত ভাষাৰ ভিত্তিত চবকে যদি সুকীয়া এখন ৰাজ্য লাগে পুনৰ অসম গঢ়াৰ সপোন পূৰ্ণ হ'ব কেনেকে জাতি ভেদৰ ধাৰণাবোৰ মনৰ পৰা বাহিৰ কৰ দেশত চলা হিন্দু মুছলিম সংঘাতবোৰ বন্ধ কৰ ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে মোৰ যুদ্ধ আৰম্ভ বিভাজনকাৰীবোৰৰ দম্ভালি বন্ধ বন্ধ হ'ব সন্ত্ৰাসবাদ সন্ত্ৰাসীৰ আতংক শুধৰাব হ'ল দেশৰ বিকল গণতন্ত্ৰ SOS, the savage of the street. Savage shit here. Let's get on with this now. গোটেই পৃথিৱীত আছে বিজ্ঞানৰ অগ্ৰগতি অসমখন ঘূৰি চোৱা গাঁৱত নাই বিজুলী সাম্প্ৰদায়িক হিংসাত অসমবাসী লিপ্ত আজি জাতি ধৰ্ম ভাষা ভেদ নাই কোনো প্ৰগতি বিভাজিত অসম উত্তপ্ত পৰিস্থিতি এক জাতিয়ে আন জাতিক জনাইছে প্ৰত্যাহ্বান মন্তব্যৰ জৰিয়তে সমস্যাৰ সৃষ্টি নিৰীহ গুলীয়াই ক'ত পাবি সমাধান চোৱা অসমবাসীৰ কান্ত দেশ নিব বিদেশীয়ে জাতি ভেদত মত্ত সাধাৰণ নাগৰিকৰ জীৱন বিপন্ন দুখীয়া কৃষকৰ কৃষক নাই অন্য একবিংশ শতিকাত কৰি আছ বসবাস তথাপিতো কিয় তহঁতৰ পাশবিক ব্যৱহাৰ স্বাধীন দেশত বম ব্লাষ্ট কোনে দিয়ে তোক অধিকাৰ হত্যাকাৰী মুক্তবাসী ক'ত গ'ল আমাৰ চৰকাৰ ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে মোৰ যুদ্ধ আৰম্ভ বিভাজনকাৰীবোৰৰ দম্ভালি বন্ধ বন্ধ হ'ব সন্ত্ৰাসবাদ সন্ত্ৰাসীৰ আতংক শুধৰাব হ'ল দেশৰ বিকল গণতন্ত্ৰ I've been underground for many years and now it's about time that I raise my voice and take them down দেশ দুটা নেতাবোৰে দুৱাৰ খিৰিকী মাৰিল ফেনে মোৰ ধুমুহাই তোৰ ঘৰৰ ভেটি ভাঙিব চাহ একাপ খাই ল চকীখনত বহিল কাণৰ ময়লা চাফ কৰ মন দি তই শুনিল তোৰ আছে পইচা আৰু 10-20টা বডিগাৰ্ড মোৰ আছে কলম আৰু 31টা কাগজ সঁচা কথা লিখিবলৈ বুকুত আছে সাহস অসমখন বেচিব খোজ নেপাবি তই গ্ৰাহক বিভেদকাৰী বিধ্বংসী ৰাজনীতি বাদ দে অৰাজকতা বন্ধ কৰ নাগৰিকক শান্তি দে কোন অসমীয়া কোন বঙালী ইয়াৰ হিচাপ পিছতে লাচিতে তেজেৰে গঢ়া সোণৰ অসম ঘূৰাই দে ধৰ্মৰ নামত ৰাজনীতি তহঁতি চব পাখণ্ড হিন্দু মুছলিম বিভেদ কৰি পুৰাও নিজৰ স্বাৰ্থ সহজ সৰল অসমবাসী ভাবক আমি মূৰ্খ তহঁতৰ বিৰুদ্ধে হিৰবৰ জৰিয়তে সদায় কৰিম যুদ্ধ বিদেশীক স্থান দিয়া চব ঘৰৰ বিভীষণ অসমত কেনেকে হয় বাংলাদেশীৰ বিচৰণ ভুল কৰিলো তহঁতক দি শাসকৰ আসন ভোট বিচাৰি আৰু নিদিবি ডাঙৰ ডাঙৰ ভাষণ ঘৰত ৰাখ তোৰ মন্তব্য নেলাগে তোৰ বক্তব্য বাক্যবোৰ তোৰ বিষাক্ত বিয় পাইছ বিষবাস্প সংঘটিত ধলাকাণ্ড সন্ত্ৰাসীৰ আতংক শেষ হ'ল চব ভাতৃত্ব অসমবাসীৰ ৰক্তাক্ত দুখ লাগে অত্যন্ত সুস্থিম শেষ পৰ্যন্ত কি যে এয়া বৃত্তান্ত কি যে কুটিল চক্ৰান্ত অত্যাচাৰী ৰাজতন্ত্ৰ বিকল আছে গণতন্ত্ৰ অসমীয়াই হেৰুৱালে আজি নিজৰ অস্তিত্ব আজি নিজৰ অস্তিত্ব আজি নিজৰ অস্তিত্ব অসমীয়াই হেৰুৱালে আজি নিজৰ অস্তিত্ব